হে গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। আশা কৰোঁ সকলোৱে ভালে থাকে। বন্ধুসকল, আজি ভিডিঅ'টো কিহৰ ওপৰত নিশ্চয় গম পাইছে থাম্বনেল আৰু টাইটেল দেখি। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। হয় বন্ধুসকল, বহুতেই মনত ভাবিছে চাগে কেকেটা, মোহন আৰু বিউটি বাইলুং কিয় বেহাৰবাৰী আউটপোষ্টত অহা নাই। আপোনালোকে জানেই নিশ্চয় জুবিন দাৰ আহিবলগীয়া নতুন দুখন ছবিৰ কাম চলি আছে। তাৰেই এখন ছবিত কেকেটাই অভিনয় কৰি আছে। কেকেটাই অভিনয় কৰা ছবিখনৰ নাম হৈছে চিকাৰ। সেইবাবেই কেকেটা বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিব পৰা নাই। আৰু মোহন আৰু জবা ষ্টেজ প্ৰগ্ৰেম কৰি আছে বাবেই মোহনে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিব পৰা নাই। আৰু বিউটি বাইলুঙে নতুন গানত অভিনয় কৰি আছে। সেইবাবে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিব পৰা নাই। বন্ধুসকল, এনেধৰণৰ বাতৰিসমূহ পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতেই থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি ল'ব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।